Good morning guys, welcome to my new vlog. আজি আমি এটা নতুন vlog start কৰিব গৈ আছো। এতিয়া ৰাতিপুৱা হৈ আছে ন, একো ষ্টাইল কৰা নাই। অলপ পিছত অলপ ৰেডি হৈ পিনি আপোনালোকক দেখাই আছো হা। এতিয়া আমি ৰেডি হলো, এতিয়া যাবলৈ ওলাইছো। আপোনালোকে চাই থাকিব। এটা আমাৰ গাঁৱৰ ৰাস্তা দি আহি আছো। ৰাস্তা পদূলি ইমান ভাল নহয় মানে। আপোনালোকে যে দেখিছে এইটো আমাৰ গাঁৱৰ নামঘৰ হয়। ইয়াত সকলো পূজা পাতল চলা হয়। ইয়াত সকলো মানুহে আহি পূজা কৰে আৰু আমাৰ মংগল কামনা কৰে। আৰু এইফালে যে দেখিছে এইটো আমাৰ স্কুল আছিলে, এতিয়া জৰাজীৰ্ণ অৱস্থা হ'ল আৰু ইয়াত স্কুল নাই, উঠাই লৈ গ'ল কাৰণ ল'ৰা ছোৱালী বহুত কম হ'ল সেইটো কাৰণে। আৰু এইখন আমাৰ ICDS স্কুল হয় আমাৰ গাঁৱৰ, কিন্তু কমপ্লিট হোৱা নাই, হ'বগৈ আৰু। এতিয়া আহিছোঁ একদম মানে ধুনীয়া জেগা এটালৈ। এইডোখৰ আমাৰ গাঁৱৰ সকলোতকৈ ধুনীয়া জেগা মানে। ইয়াৰ পৰা এটা ভিউ আহে, ইমান ধুনীয়া লাগে। সেইফালে চাওক, মানুহ এজনে মাছ মাৰি আছে, মই দেখাই দিছোঁ। আৰু মাছ ইয়াত বহুত হৈছে মানে। এইবাৰ মাছ যে গোটেই জালে ভৰি লাগিছে মানে। এখন জালত 5 কেজিকৈ লাগিছে। এইফালে ভিউটো চাওকচোন, ইমান ধুনীয়া এইখন নদীখন ন, তাৰ পৰা ভিউটো মই আপোনালোকক দেখাই দিছোঁ। বহুতেই ভাল লাগে। ইয়াত ইমান ধুনীয়াকৈ বতাহো মাৰে আৰু গছ গছনি আছে। এইখন জংঘলখন, তাত বান্দৰ চান্দৰ চব পোৱা যায় আৰু বহুতেই ভাল লাগে মানে। ইয়াত বতাহ মাৰি থাকে, ইয়াত মাছো থাকে, চাই থাকিবলৈ বিৰাট ভাল। এইটো পুল আছে মানে, মাছ খালি ইয়াত ফোনটো স্পষ্টকৈ অহা নাই, মই ফোনতে ভিডিঅ' কৰি আছোঁ মানে। এই কোলা দেখিছে নাই? কোলা এইবিলাক চব প্ৰায় মাছেই হয়, তাত চব কোলা হয় মাছ। ইয়াত দেখিছেনে? পুৰা মাছ আছে এই বিলখনত। এইটো পুৰা ডাঙৰ জংঘল, ইয়াত যে বান্দৰ চান্দৰ বহুত কিবা কিবি আছে এই জংঘলখনত। কিন্তু আমি এতিয়া বেলেগ গাঁৱৰ সংযোগী পথ এটালৈ আহি আছোঁ মানে। এফালেদি এখন বেলেগ গাঁৱলৈ যায়। তাৰপিছত এই সংযোগী পথটো আপোনালোকে চাব, ইমানেই বেয়া। ইমানেই আছোঁ বৰ্তমান। দলংখনৰ অৱস্থা একদম শোচনীয় মানে। এইফালে কিনাৰেদি এখন নদীখন গৈছে মানে, আমাৰ যোনখন দি হয় সেইখন গৈছে। খালি ইয়াত বহুত মাছ পুকৰি থাকে, লাগি জাল পাতিছে মানুহজনে, পুৰা মানে এটা বাদ নোহোৱাকৈ মাছ লাগিছে। কোলা হৈ আছে, আপোনালোকে দেখি নাপাব কিজানি, হ'লেও চেষ্টাটো কৰিছোঁ দেখাবলৈ। গোটেই কোলা হৈ আছে মানে। আমি এবাৰ দেখিছোঁ, আপোনালোকে পোৱা নাই। যদি মাছ খাবলৈ মন যায় আমাৰ এইডোখৰত আহিব, পুৰা মাছ ফুল হৈ আছে, গাঁৱতে খাব মন গৈছে। কিন্তু এতিয়া এইটো ছিজনত মাছ ধৰা নহয়, বৰ্তমান কণী হয় যে মাছবিলাকৰ, সেইটো কাৰণে অলপ দিনৰ পিছত মাছটো যাতে খাবলৈ মন যায়, অলপ উঠা হয় আৰু ইমান হেৰি কৰি নেপেলাই। বহুত মাছ ঘূৰি ফুৰিছে। এইটো ঠেক মাৰি বেয়া ৰাস্তা, এইটো ৰাস্তা দেখাবলৈ আনিছোঁ আপোনালোকক। এইফালে মানুহখিনি কেনেকৈ চলাচল কৰি আছে মানে, তাকে দেখাওঁ বোলো আপোনালোকক। এয়া দেখিছে নহয় কেনেকুৱা দলংখনৰ অৱস্থা। বাই গাইজ, আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ, কাৰণ এতিয়া আৰু পুৰা ভাগৰ লাগিছে, ফিলিং টায়াৰ্ড। ইমান দূৰ খোজকাঢ়িলোঁ, সেইটো কাৰণে নেক্সট ভিডিঅ'টো আকৌ পিছত দুদিনমান পিছত দিবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে বা ভিডিঅ' চাব বিচাৰে এনেকুৱা ধৰণৰ, ইয়াতকৈ মই ভাল ধৰণৰ নেক্সট টাইম দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।